লাহে লাহে আহা লাহে লাহে খোজ পেলাবই নোৱাৰা হলো দাঙি নিম ৰবা ইছ দাঙিবলৈ মই কি চাউলৰ বস্তা নেকি মুখ কিন্তু ঠিক চলাই দেই চাবিটো স্কুটিতে থাকিল চাৰে হৰ্ণটো মাৰি দিলে মই পটকে ঘূৰি দিলো ভৰিতে মুচুকা খালো জানেনে ভগৱান আছেতো মোক যিখিনি কৰি গৈছিলি পাইছো এতিয়া বাইদেউ অলপ মালিচ কৰি দিলে ভাল পাম চাগে ন পাবও পাৰা কৰি দিব নেকি আপুনি কি কথা কোৱা হে মই তোমাৰ ভৰি মালিচ কৰিম ব্যৱহাৰ নাজানা তুমি বাইদেউ মই হেল্পহে বিচাৰিছো নিজে কৰি থাকা মায়ে মোক হস্পিটেলত লৈ আহিছে কিয় লৈ আহিছে মই দেখো গমেই নাপাওঁ ये प्यार में क्यों हो Excuse me? ये प्यार में क्यों মানুহবিলাকে এনেকৈ হস্পিটেলত বহি আছে আৰু আপুনি এনেকৈ গান গাই আছে আপুনি পাগল নেকি এই কাক পাগল বুলি কৈছে আপোনাক কৈছো মোৰ 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 মায়ে জানে মই পাগল নেকি কথা ভালকে ক'ব যাওক ইয়াৰ পৰা নিজে যাওক পাগল নেকি এনে টেনচন আৰু টেনচন দিব আহিছে ডাক্তৰ বা ক'ত বহে বেলেগৰ হাতে লিখি নিলেও নহ'ব নহয় এক্সকিউজ মি মেডিকেল চাৰ্টিফিকেট কোনে লিখি দিনো উত্তৰটো দিবও টান পায় একেবাৰে স্বাস্থ্যমন্ত্ৰীহে ভাল হৈ যাব ৰ'বা বহুত বিষাইছে ৰ লাহে লাহে দিছো না আৰাম পাইছা না চিচি এই দুজনে কি কাণ্ডখন কৰি আছে চোৱাচোন ডিউটি চিউটি বাদ দি এইগৰাকী শুশ্ৰূষা কৰাত লাগিছে ফটো এখন তুলি এছ আই ছাৰলৈ পঠিয়াই আছো ভাল হৈ যাব মেডিকেল চাৰ্টিফিকেট হয় লিখি দিয়কচোন মইতো আপোনাৰ ট্ৰিটমেণ্ট কৰা নাই কৰিছোঁ বুলি লিখি দিয়ক ছাৰ মোৰ ডিঙিত কাট বাজিছে আপোনাৰ ডিঙিত মাছৰ কাঁইট লাগিছে বুলি মইতো মেডিকেলি চাৰ্টিফাইড কৰিব নোৱাৰোঁ মইতো আপোনাক চোৱা নাই আৰু আমাৰ হস্পিটেলত তেনেকুৱা নিয়ম নাই আপোনাৰ ডিঙিত মাছৰ কাঁইট লাগিছে বুলিতো আমি ফল্ছ চাৰ্টিফিকেট আপোনাক এখন দিব নোৱাৰোঁ আপুনি আগতে দেখুৱাব লাগিব তাৰপিছতহে আপোনাক চাৰ্টিফিকেট দিবলৈ পাৰিম আপোনাৰ ইয়াত নহ'ব আপুনি বেলেগ হস্পিটেলতহে ট্ৰাই কৰক বৌ 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 ভাল পাইছা কি ভৰিখন পাইছো তাকে খবৰটো ল'ব আহিছিলোঁ মই আকৌ মানুহে ঘৰত খবৰ ল'বলৈ আহিলে বেয়া পাওঁ হয় নেকি হয় ঠিক আছে তেন্তে গৈ থাকোঁ যাওক কাম নাই আৰু আপুনি তেনেকৈ এটেক কৰিব লাগে নেকি ন আৰু কেনেকে এটেক কৰিব লাগিছিলে আৰে মাথাত লাগি মাথা ফালি যা অলি তোৰ মোৰতো চাৰিফালে হ'ব লাগিছিলে এই ভগৱানৰ ওচৰত সেয়া কৰি থাকোতে মানুহে বোলে এনেকে টেটু ফালি থাকে মোৰ বিপদত পৰাৰ কাৰণে ন তোৰ কিহৰ বিপদত পৰিলিও তই বহুত ডাঙৰ বিপদত পৰিছোঁ মই তই কুকুৱাৰ ভিতৰলে গলি যে এই চবৰ পৰা মানে ভগৱানৰ ওচৰত সেয়া এটা কৰাও শান্তি নাই ৰচোন ৰ ঐ বসুমতাৰী ছাৰ ক'ত যায় হে কত নাযাম আৰে গৈয়ে আছে দেখোন কাম আছে বাপৰে কথাটো কোৱাৰ ধৈৰ্য নাই কি বা কামত যায় খোজ কাঢ়ে নহয় 21 মাহ চলি আছে কথাও কয় যিটো কয় তাকে কয় মই ভিডিঅ' কল কৰাই দিম বাৰু দিয়ক
ঐ ৰ'বচোন দেই মই পিছত কথা পাতিম ক'লৈ যায় ক'তো নাযাওঁ কিয়নো মিছা কথা কৈছে কিয় মিছা মাতিম তো ক'বালৈ যাবলৈকৈতো আহিছে আপুনি মোকতো ক'বলৈ কিয় টান পাইছে এই ছাৰে ডিউটিত পঠাইছে তই যা এতিয়া যা কিবা এটা লুকুৱাইছে আপুনি একো লুকোৱা নাই এই গাড়ী অনা নাই খোজকাঢ়ি আহিছে নাই আনা নাই মই খোজকাঢ়ি আহিছো তই যাচোন যা আপুনি আগতে গৈ লওকচোন মই যাম বাৰু তই আগে যা বাৰু জয় বুঢ়াই বাথৌ বাই ৰ আৰে বস্তুটা ফটকে ক'ত গ'ল কিবা এটা অংক আছে একদম বেলেগৰ তাত সুধি সুধি তোৰ ঘৰটো ওলাইছো কিয় তোৰ ভৰি মচকা খোৱাটো খবৰ ল'বা এনেকে ঘৰলৈ খবৰ ল'বলৈ আহিলে মই বেয়া পাওঁ আচ্ছা কথা তাৰমানে এইটোহে বুঢ়া তাৰমানে মই অহাটো তই বেয়া পাইছা পাইছো ঠিক আছে মই যাম অকে যাও আমি কিন্তু ঘৰত মানুহ আহিলি ভাল পাওঁ মই বেয়া পাওঁ নো প্ৰব্লেম মই যাং দে ভাল নাপাওঁ মই চব ঘৰে চেঞ্জ কৰিম ৰ যাবলৈ ভাল আছে অৱস্থা লৰেঞ্চে কি খোৱালে এইবোৰ মানে খোলা মেলাটোৱে মই বিৰাট দিগদাৰ পাওঁ অ মা অৱস্থা কওকচোন কি ক'বা লাগে লৰেঞ্চৰ ঘৰলৈ কিয় গৈছিল এনেই মোক কিয় ফাঁকি মাৰিছিল ক'ত ফাঁকি মাৰলো ৰ'বচোন মানুহ সকলে এনেকে ফাঁকি মাৰে মোৰ কামুৰি থাকাতে তই অৱস্থা শুনকচোন ঐ ঐ ঐ ঐ ঐ গাড়ী ৰাখ মৰিল চাগে ৰছী হে কোনেও দেখা নাই দেই ভাগ্য ভাল বল 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 থানাত বল কিয় মই চুৰ কৰিছো নে ডকাইত কৰিছো জাবৰটো মোৰ গাত কিয় তোলালি তই মই ফুটপাথতহে পেলাইছো ফুটপাথটো জাবৰ পেলাব বনাইছি আৰু মোৰ গাত জাবৰটো কেনেকে পৰে আপুনিনো তাত কিয় ৰৈ থাকিব এইজন মানে আপুনি অলপ বেছি কথা কৈ আছে ব'লক বুলি কৈছো নহয় টানি লৈ যায় তৰা আপুনি থমথমকে ৰৈ থাকক মই টানি লৈ যাওঁ চাইড কৰ চাইড কৰক চাইড কৰক মাছ আহক কি হ'ল ক'ত মৰিবলৈ যায় বিৰাট জোৰকে লাগছিল সেইকাৰণে মই আছো তেখেতৰ কেছৰ চিন্তাত তেওঁ আকৌ সেইটো কৰিবলৈহে টাইম ওলাইছে বন্ধ কৰি ৰাখলি কিডনী ডেমেজ হ'ব এতিয়া আমাৰ জীৱনকে বহি থাকিব নালাগে দুখৰ কথাটো ক কাক কম কোনে শুনিব মোকে ক ময়ে শুনিম কামটো নহল নহব কি কামটো আৰে মেডিকেলৰ চাৰ্টিফিকেট খান কোনো ডক্টৰ এটা লিখি নিদিলে কিয় দিব মাছৰ কাইট লাগিলে হবলা মেডিকেল চাৰ্টিফিকেট দিয়ে তাৰমানে ডিপাৰ্টমেণ্টৰ পৰা মেডিকেলৰ পইচা ল'ব নোৱাৰিম মিছা কথা এটাত কিয় পইচা ল'বি কচোন মাছৰ কাইট লগাটোতো সঁচা বৌ তোক কোনোবাই কথা বুজায় নেকি অ বৌ মোৰ কথাটো শুনকচোন কোনো এটা মোক হেল্প নকৰে ঠেলাখন কি কৰে কামটো কিন্তু ভাল নকৰিলে আপোনালোকে তই কিমান ভাল কৰিছা কৰা মই এখেত কোন আছামী ছাৰ আছামী মই কেনেকুৱা আছামী হলো মই জেণ্টলমেন ঐ জেণ্টেলমেনে মানুহৰ গাত জাবৰ টপলা মাৰে কাৰ গালে যাব টোপোলা মাৰিলে মোৰ গাত মাৰছি ছাৰ কি আৰে
হেত্তেৰি আপুনি কিন্তু ভুল কাম কৰিছে দেই। কি ভুল কাম কৰিলো হে কিয় হাঁহিছে আপুনি? আৰে হাঁহি উঠিছে কাৰণে হাঁহিছো এইটো কি ডাঙৰ কথা মোৰ গাত জাবৰৰ টপলা মাৰছি আপোনাৰ হাঁহি উঠছি। আৰে আপোনাক আজি ডাষ্টবিন লাগিছে অফিসার দেখাইন ফैदों मानसिखौ ব্যবহার খালাম रोङा। হাঁহি ভুল কামহে কৰিলো নেকি ছে মোৰ লগত যদি ড্ৰাইভিং লাইচেন্স নাথাকিলে হয়, মই যদি হেলমেট নিপিন্ধিলো হয়, মই যদি কাৰোবাক খুন্দিয়ালো হয়, মই যদি ন'ৰ পাৰ্কিঙত গাড়ী ৰাখিলোহেঁতেন তেতিয়া থানালৈ ন। কিন্তু একো ক্ৰাইম নকৰাকৈ কি যুক্তিত আপোনালোকে থানালৈ মোক লৈ আনিছে? আচ্ছা তাৰমানে আপুনি মানিয়ে ল'বলৈ বিচৰা নাই যে আপুনি ক্ৰাইম কৰিছে। কিয় মানি ল'ম? নলওঁ। চাই থাকক আপোনাৰ কি শাস্তি হৈ আছে। বসুদা হয় বসুদা আহক কি হল? ক'তনো মৰিবলৈ যায় অ? এ বিৰাট জোৰকে লাগছিল সেইকাৰণে। মই আছো তেখেতৰ কেছৰ চিন্তাত তেওঁ আকৌ সেইটো কৰিবলৈহে টাইম ওলাইছে। এ বন্ধ কৰি ৰাখলি কিডনি ডেমেজ হ'ব আৰু কিডনি ডেমেজ হলে ডায়ালিসিস কৰিব লাগিব। হ'ব এতিয়া কিডনি স্পেচিয়েলিষ্ট ওলাব নালাগে আহক। আৰে কিডনি ডেমেজ হলে কি প্ৰব্লেম হ'ব কি জানে আহি। ল চাহ কাপ খাই লচোন। তাৰমানে এইবোৰ পইচা লোৱাটো বেয়া কথা বেয়া কথাটো। বহুতে দেখোন মেডিকেলৰ চাৰ্টিফিকেট লৈ ডিপাৰ্টমেণ্টৰ পৰা পইচা লয়। এইবিলাক বহুত বেয়া কথা বুজিছ। সেই 2 নম্বৰী কাম কৰি তই ডিপাৰ্টমেণ্টক ফাঁকি দিব পাৰিবি, কিন্তু সেই নেদেখাজনক ফাঁকি দিব পাৰিবি জানো? মৰাৰ পিছত সেই জমৰ ঘৰত বিচাৰ হ'ব। ৰাম 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 মই এইবিলাক কাম কেতিয়াও নকৰো হ'ব। মই কাণত ধৰিছো মই কাণত ধৰি কৈছো। বুজিলি এতিয়া? এক্সকিউজ মি ভাৰতৰ ভয় লগা ড্ৰেছযোৰ মানে আপুনি ট্ৰাফিক হয় মই বাইকত বহি আছো নাই মই গাড়ীত বহি আছো নাই বহা তেনেহলে আপুনি মোক কিয় চাই চাই গৈ আছে মানে এনে টেনচন আছে প্লিজ টেনচন নিদিব প্লিজ টেনচন নিদিব বহুত টেনচনত আছে প্লিজ গৈ থাকক যাওক যাওক গৈ থাকক যাওক হেই পাগল কৰবা পাগল পাগল মোৰে নাম পাগল 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 ডাষ্টবিনৰ ওচৰত ৰৈ জাবৰ টোপোলা পেলাবলৈ মোৰ ওচৰত সময় নাই। গোটেইটো চিফ মিনিষ্টাৰ তেওঁ। হেৰি ডাষ্টবিনবিলাকৰ যি গুণ তাৰ ওচৰত গৈ জাবৰ তুলিব পাৰি নেকি? অৰি আপোনাৰ দৰে মানুহৰ কাৰণে গোটেই গুৱাহাটী চিটিখন গন্ধৰ হল হৈ গেছি। চৰকাৰ প্ৰশাসনে চিটিখন পৰিষ্কাৰ কৰিবলৈ কিমান চেষ্টা কৰিছে, কিন্তু নাই ক'ত পৰিষ্কাৰ কৰিব পাৰিব। আপোনালোকৰ নিচিনা মানুহবোৰ থাকিলে সেই সপোন সপোন হৈয়ে থাকিব। নিজকে জেণ্টেলমেন বুলি ভাবি লয়, কাম কৰে পশু। পশুৱে এইবিলাক কাম নকৰেও, আপোনালোকতকে পশুবোৰহে বেছি জ্ঞানী। বৰ বেয়াকৈ লাজ দিছে হে। লাজ আছে জানো আপোনালোকৰ নিচিনা মানুহৰ? ঐ মানুহ হিচাপে জন্ম লৈছা যদি মানুহ হিচাপে কাম কৰবা সি কাণত ধৰিছো দুনাই এইবোৰ নকৰো। আমাৰ পৰিৱেশ আমিয়ে পৰিষ্কাৰ কৰি ৰাখিম, প্ৰমিছ কৰিছো। এয়াহে জেণ্টেলমেনৰ কথা। আজিৰ পৰাহে জেণ্টেলমেন হ'বলৈ শিকিম। গান্ধীজীৰ হ'ব। গুড নতুন জেণ্টেলমেন। ছাৰ মই এতিয়া যাব পাৰোনে? আহোঁ দেই। ভাল বাৰু। তৰা মাই আজি ভাল মানুহ এটা বনালো। গাটো ধুৱা জাবৰ জাবৰ গোন্ধাই আছে। চাকৰিত জইন কৰা কিমান বছৰ হ'ল? 7 বছৰমান হ'ল। চিনিয়ৰ তেনেহ'লে মই জানো চাকৰিটো চিনিয়ৰ আৰু বয়সতো। ইয়াত আকৌ বয়সৰ কথাটো কেনেকে আহিল?